ৰাধে ৰাধে সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম। আজি ৰাতিপুৱাই মই আৰু মাহী ছোৱালী বাৰ্বি ওলাইছোঁ নেঘেৰিটিং শিৱ মন্দিৰলৈ বুলি। যিহেতু নতুনকৈ যুগ্ম জীৱনৰ আৰম্ভণি কৰিছোঁ, লগতে বাৰ্বি এইবাৰ মেট্ৰিক দিব আৰু আমাৰ মাহীৰ ঘৰৰ পৰা বেছি দূৰত নহয় বাৰু। সেয়ে বাবাৰ আশীৰ্বাদ ল'বলৈ আমি তিনিওটা ওলাইছোঁ। এইয়া পাই গ'লোহি আমি নেঘেৰিটিং শিৱ মন্দিৰ। ইমান বান্দৰ আছে অ'। ধূপ ধূনা চাকি সেইবোৰ আকৌ কাপোৰৰ তলত লুকুৱাই দিছোঁ, নহ'লে বোলে থাপ মাৰি লৈ যায়। এয়া মুড়ি আৰু বুটগুটি কিনি দিছোঁ খাবলৈ। মোবাইলটো ভয়ে ভয়ে উলিয়াই ভিডিঅ' কৰিছোঁ। কেনেবাকৈ মোবাইলটো যদি থাপ মাৰি লৈ যায়। অৱশ্যে মানুহক কিন্তু এটেক নকৰে, হাতত খোৱা বস্তু দেখিলে কাষ চাপি আহে। এইফালে চাকি বন্তি জ্বলাই আমি বাবাৰ আশীক নিৰ্মালি ল'লোঁ। ঐতিহ্যমণ্ডিত আহোম স্বৰ্গদেউ দিনতে নিৰ্মাণ কৰা এই শিৱদৌললৈ প্ৰতিদিনে দূৰ দূৰণিৰ পৰা বহুত ভক্ত বাবাৰ দৰ্শনৰ বাবে আহে। আমিও অলপ সময় তাতে ৰৈ মন্দিৰৰ চৌপাশৰ পৰিৱেশটোৰ পৰা এগালমান পজিটিভ এনাৰ্জি লৈ এতিয়া ঘৰমুৱা হৈছোঁ।